গুড মৰ্ণিং গাইজ। আজি মই মোৰ ঘৰৰ চৌপাশে থকা ফুলবোৰ দেখুৱাবলৈ ওলাইছোঁ। এই গছজোপাক বিভিন্ন ঠাইত বিভিন্ন নামেৰে জনা যায়, যদিও ইয়াক আমি নামনি অসমত তাৰাগেণ্ডা বুলি জানো, যাৰ ইংৰাজী নামটো হৈছে কসমছ ফ্লাৱাৰ। এই যে বেঙুনীয়া ৰঙৰ ফুলি থকা ফুলবোৰ দেখিছে, এই গছজোপাৰ মই নামটো নাজানো। আপোনালোকে জানিলে মোক কমেণ্ট কৰি জনাব। ঠাইভেদে এই গছজোপাৰ নামটো বেলেগ বেলেগ হ'ব পাৰে, যদিও আমি ইয়াক মুৰ্গী ফুল বা চৰাই ফুল বুলি জানো। ইয়াৰ ইংৰাজী নামটো হৈছে কক্সকম ফ্লাৱাৰ। এইজোপা হৈছে পেৰিউইংকেল, যাক আমি অসমীয়াত নিত্যমালতী বা নয়নতৰা হিচাপেও জানিব পাৰোঁ। এইজোপা হৈছে ৰ'জ, যাৰ অসমীয়া নামটো হৈছে গোলাপ। ই হ'ল ফুলৰ ৰাণী। এইজোপা হৈছে ফৰগেট মি নট, যাৰ মই অসমীয়া নামটো নাজানো। আপোনালোকে জানিলে মোক কমেণ্টত জনাব। পিছে গাইজ, এই গছজোপা যে দেখিছে, এই গছজোপাৰ নামটো মই গৌৰী ফুল হিচাপে জানো। এইজোপা হৈছে পাৰিজাত ফুল। এইজোপা হৈছে অশোক ফুল, যাৰ ইংৰাজী নামটো হৈছে ইগজৰা ফ্লাৱাৰ। এইজোপা হৈছে মেৰিগ'ল্ড, যাক অসমীয়াত আমি গেন্দা বা নাৰ্জী ফুল হিচাপে জানিব পাৰোঁ। ইয়াৰ উপৰিও মোৰ ফুলনিত বিভিন্ন ধৰণৰ ফুল আছে, কিন্তু কিছুমান ফুলৰ কাটিং কৰা হৈছে, তাৰ বাবে আপোনালোকক দেখুৱাব পৰা নাই। আৰু যিহেতু এতিয়া উইণ্টাৰ ছিজন হোৱাৰ বাবে কিছুমান ফুল ফুলাও নাই, আৰু কিছুমান ফুল মই এই নাৰ্চাৰীৰ পৰা এতিয়াহে আনি লগালোঁ, যাৰ ফলত সেই ফুলবোৰ ফুলাও নাই। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। মোৰ এই চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকে আজিৰ এই ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্টত জনাব। ধন্যবাদ।